নৰপিশাচৰ গুপ্তাংগত ঘপিয়াই আত্মৰক্ষাৰ সাহসী চেষ্টা। 3 সন্তানৰ মাতৃ তথা বটদ্ৰৱাৰ চৌৰাপাৰাৰ বিধৱা মহিলাগৰাকীয়ে শনিবাৰে নিশা অকলেই প্ৰবল প্ৰতিৰোধ গঢ়িলে অপশক্তিৰ বিৰুদ্ধে। কাছেম আলী নামৰ এই নৰাধমটোৰ অসৎ উদ্দেশ্য চৰিতাৰ্থ নহল। পূৰ্বৰে পৰা যৌন নিৰ্যাতনত সিদ্ধহস্ত কাছেম এতিয়া নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। চিকিৎসালয়ৰ পৰা ওলালেই হয়তো গ্ৰেপ্তাৰ হ'ব পাখণ্ড কাছেম। সোমবাৰে সাহসী মহিলাগৰাকীৰ বাবে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। অভিযুক্ত কাছেমক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে বটদ্ৰৱাবাসীয়ে। আমি ৰাইজে শাস্তি বিচাৰো, তেখেতৰ হলে ফাঁচি হ'ব লাগে, নহলে জেল হ'ব লাগে। সি যদি গাঁৱত উভতি আহিলে আকৌ তেনেকুৱা ঘটনা কৰিব। সি আৰু 10-12টা ঘটনা কৰিছে গাঁৱত এনেকুৱা। এজন মানুহ তাৰ কাৰণে ইয়াৰ পৰা মাটি বাৰী বেছি এতিয়া গৰুকুটিত গুচি গ'ল, আৰু এজন ছোৱালী তাৰ কাৰণে ফাঁচি লগাই মৰিছে। গাঁৱৰ য'ত য'ত বিধৱা মাইকী আছে সব মানুহৰ ঘৰত দুৱাৰ খুলি ঘৰত সোমাই প্ৰৱেশ কৰি দৰ্শনৰ চেষ্টা কৰে। কেইবাবাৰো ধৰা পৰিছে সি মানে বহুত বেয়া কাম কৰিছে। আমাৰ মানে এনেকুৱা বিচাৰ লাগে, তাৰমানে তাৰ হয় যাৱজ্জীৱন জেল হওক, নহলে ফাঁচি দিয়ক। অৱশ্যে অঞ্চলটোত যৌন নিৰ্যাতনৰ ঘটনা এই প্ৰথম নহয়। 24 মাৰ্চত বটদ্ৰৱাৰ ধনিয়াভেটিৰ লাডুং গাঁৱত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি চলাই হত্যা কৰিছিল 3 নৰাধমে। সেই ঘটনাৰ পিছত বিভিন্ন দল সংগঠনে ধৰ্ষণ ৰোধৰ বাবে বিভিন্ন সজাগতামূলক অভিযান চলাই আহিছিল অঞ্চলটোত। ইয়াৰ মাজতেই একেটা অঞ্চলৰ চৌৰাপাৰাত শনিবাৰে বিধৱা মহিলাগৰাকীৰ ঘৰত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি ধৰ্ষণৰ অপচেষ্টা চলাইছিল নৰাধম কাছেমে। মজিয়াত থকা দাখন বুটলি লৈ কাছেমৰ গুপ্তাংগত আঘাত নকৰিলে হয়তো ঘটনাটো গোপনে ৰৈ গলহেঁতেন। পিছে মহিলাগৰাকীৰ সাহসে এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰিল বহুতৰে বাবে। সাহসী মহিলাগৰাকীক সাহসিকতাৰ বঁটাৰে সন্মানিত কৰাৰ দাবী উত্থাপন হৈছে সৰ্বত্ৰ। ছচিয়েল মিডিয়াত আজিৰ দিনটোত আটাইতকৈ চৰ্চিতসকলৰ ভিতৰতো বটদ্ৰৱাৰ মহিলাগৰাকী। হাজাৰগৰাকী নিৰ্যাতিতাক সাহস দিয়াৰ বাবে বটদ্ৰৱাৰ মহিলাগৰাকীক স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰিছে সকলোৱে। ঢিঙৰ পৰা ৰাজীৱ নেওগৰ ৰিপৰ্ট, US 365।